আজি মই জলফাই বনাম। ইয়াত দেখিছে জলফাই বজাৰ পৰা আনিছোঁ। ইয়াত আপোনাৰ 10ৰ পৰাও ওপৰত কেজি আছে। তো আজি আপোনালোকক মই দেখাম জলফাই কেনেদৰে বনাব পাৰি আৰু মোৰ ষ্টাইলত বনাম। এইটো বেয়া। বেয়াবিলাক বাচিম, এইবোৰ ঠাৰিবিলাক কটাম, ধুম, তাৰপৰা বইল কৰিম নিমখত। এইবোৰ ঠাৰিবিলাক হটাই পিনি তাৰপৰা ভালটো চাই পিনি মই এনেকুৱা চাইজৰ চাই পিনি আপোনাক দেখিছে ন, এনেকৈ থাকিব, এইটো ঠাৰি থাকিব। তো ইয়াক আমি বইল কৰিম মানে। আমি যিখিনি জলফাই ৰ'দত শুকুৱাই থৈছিলোঁ এইখিনিয়ে দেখিছে আপোনালোকে। এতিয়া আমি জলফাইটো কাটিবলৈ চেষ্টা কৰিম, আপোনাক কাটি দেখাম। নকটাকৈ দিব পাৰে, কাটি দিলে ভাল, কাৰণ মছলাবোৰ সোমাই ধৰে। তো আমি কাটিম। এয়া মই কাটি আছোঁ, দেখিছে। কাটিব কাটিলেও হয়, দেখিছে। কাটিব। এইটো পদ্ধতিও পাৰে এনেকৈ কাটি বনাবলৈ, কাৰণ তেতিয়া জেগাত মানে ঠাইডোখৰ বেছি ধৰিব মানে জলফাই। তো গুটিটো ৰাখি দিব পাৰে। এনেকৈ থ'লে বেছি ঘিলা গুটিটো থ'লে মানে ভাল মানে গোটাকৈ। আৰু এটা পদ্ধতি কৰিব পাৰে আপোনালোকে, এইটো ৰাউণ্ড কাটি পিনি এনেকৈ কাটি এইটো ষ্টাইলত আপোনালোকে বনাব পাৰে। তো এনেকৈ মুঠতে মছলা সোমাব পৰাকৈ কাটিলেও হয়। কাটিব। আমাৰ কটা হৈ গৈছে, গতিকে একে ঠাইতে ৰাখিছোঁ, জেগাডোখৰ যাতে ব্লক নহয়। শুকান জলকীয়া ইয়াত আমি 200 গ্ৰামমান লৈছোঁ, গতিকে জলফাই 5 কেজিৰ ওপৰত আছে, গতিকে সৰহকৈ লৈছোঁ, 200 গ্ৰাম লৈছোঁ। গোটা আপোনাৰ মছলা। ইয়াৰ হৈছে সৰিয়হ, দেখিছে, 4 চামুচ লৈছোঁ, এখন চামুচে। ইয়াৰ হৈছে আপোনাৰ গোটা ধনিয়া, ইয়াৰ লৈছোঁ 5 চামুচ। ইয়াত চফ লৈছোঁ 5 চামুচ। ইয়াত ক'লা জিৰা লৈছোঁ 5 চামুচ। আৰু ইয়াত লৈছোঁ মিঠি। ইয়াত গোটা জিৰা লৈছোঁ। ইয়াত লৈছোঁ মই জিন লৈছোঁ 4 চামুচ। আৰু এইখিনি সকলো মিক্স কৰি পিনি মই এতিয়া কেৰাহীত 1 মিনিটমান গৰম কৰিম। পিনে কেৰাহীত মই তেল গৰম কৰি দিছোঁ, বৰ্তমান অলপমান গৰম হৈছে। তো মই ইয়াত ধাৰা অইল ব্যৱহাৰ কৰিছোঁ। তো ধাৰা অইল ব্যৱহাৰ কৰিলে বেছিদিনলৈকে আচাৰখিনি বেয়া হৈ যোৱা কোনো চান্সেই নাথাকে, গতিকে আপুনি যিমান পাৰে ধাৰা অইলে ইউজ কৰিব। মোৰ আচাৰ গতিকে জলফাই 5 কিলোৰ পৰা ওপৰত আছে, গতিকে মই বেছি পৰিমাণে তেল লৈছোঁ, একেবাৰতে গৰম কৰি। মই এতিয়া যিখিনি গোটা মছলা আছে চব একেলগতে মিক্স কৰিছোঁ, দেখিছে, ভালদৰে মিক্স কৰি লৈছোঁ। আৰু এতিয়া মই ল' ফ্লেমত গেছত বহাই দিম, বেছি নহয় 1 মিনিটমান গৰম কৰিম। এতিয়া মই ল' ফ্লেমত হিলাই আছোঁ, গোটেইখিনি জ্বলিব নিদিব, ভালদৰে যাতে তলতখিনি ওপৰলৈ উঠি আহে। ভাজি হৈ গ'ল গোটা মছলাখিনি। তো মই আন এখন থালিত উলিয়াই লৈছোঁ, ঠাণ্ডা হ'বলৈ অলপ দেৰি। তো ইয়াত দেখিছে আপোনালোকে, মই উলিয়াই ল'লোঁ সকলোখিনি, অলপ দেৰি ঠাণ্ডা হৈ দিম। তাৰপিছত মোৰ জলফাই বেছি, গতিকে মই 1 কাপ লৈছোঁ ধনিয়া আৰু জিৰা গুড়ি, আৰু ইয়াৰ মিক্সাৰ পাউডাৰ, ইয়াৰ হালধি, আৰু ইয়াৰ নিমখ আপোনাৰ জোখমতে ল'ব। তো মই ইয়াত বৰ্তমান 1 কাপে লৈছোঁ। এয়া দেখিছে আপোনালোকে শুকান জলকীয়া। তো মই
এইখিনি অলপমান ভাজি লওঁ। বেছি সময় আপোনালোকে জ্বলাব নালাগে, কমচে কম 25 ছেকেণ্ড বা 30 ছেকেণ্ডমান গৰম কৰিলে হ'ব, ভাজি ল'ব। আপুনি যদি জলকীয়াটো ভজাৰ পাছত তাৰপিছত যদি আপুনি টুকুৰা কৰিম বুলি ভাবিছে বা ভাঙি পিনি এনেকৈ ঢালিম বুলি ভাবিছে তো ভাঙিব পাৰে, গোটাকৈ দিব পাৰে। গোটা হৈ থাকিলে মানে মছলাটো সোমাই নাযায়, তো ভাঙি দিলে ভাল নহয়। আপুনি ভাঙি দিব পাৰে আপোনাৰ ইচ্ছা। অলপ ভাজিলে মানে মৰমৰীয়া হৈছে, সেইকাৰণে ভাজি লৈছোঁ। আপোনালোকে ভাজি ল'ব পাৰে বা নভজাকৈ দিব পাৰে। এয়া দেখিছে মোৰ সম্পূৰ্ণ টুকুৰা কৰা হৈছে, হয়তো ক'ৰবাত এটা দুটা আছে, একো দৰকাৰ নাই, থাকিলেও থাকিব দিব, একো প্ৰব্লেম নহয়। তো দেখিছে। এতিয়া মই গোটা মছলাখিনি এটা মিক্সিত পিচি ল'ম। তো পূৰা পিচি নিদিওঁ, তো হাফ মানে অলপ গুড়া হ'লেও হ'ব। সম্পূৰ্ণ গুড়া হ'লে আপোনাৰ খাবলৈ ইমান টেষ্ট নহ'ব। তো অলপ গোটা হৈ থাকিলে আচাৰটো খাবলৈ টেষ্ট হ'ব। দেখিছে নহয়। বেছি আছে গোটা মছলাটো, মই দুবাৰ কৰিব লাগিব, তেতিয়াতে মিলিব। মই পিচিম। দেখিছে সম্পূৰ্ণ গুড়া হোৱা নাই, এটা দুটা গোটা হৈ আছে। এনেদৰে হৈ থাকিলে ভাল হ'ব। মই যিখিনি মছলা মেচিনত গুড়া কৰিছিলোঁ সেইখিনি ইয়াত মই ঢালি দিছোঁ, আৰু দুটামান শুকান জলকীয়াৰ লগত দিছিলোঁ। গতিকে দেখিছে, এতিয়া মই ইয়াত ঢালিম আপোনাৰ গুড়া, মিৰ্চা পাউডাৰ, ধনিয়া, জিৰা, হালধি, নমকটো পাছত ঢালিলেও হয়, আগত ঢালিলেও হয়। তো গতিকে মই দেখাম এতিয়া মই যিখিনি থৈছিলোঁ এয়া ঢালি ল'ম। অলপমান ৰাখিম, আকৌ ঢালিম। মই মিক্স কৰি দিছোঁ। ভালদৰে মিক্স কৰি ল'ব। তাৰপিছত ইয়াতে অইল ঢালিব। নেকি মই গৰম হৈ ঠাণ্ডা হ'ব দিয়া তেলখিনি, তাৰ পৰা মই এচামুচ তেল ঢালিম, ডাঙৰ হেতাৰ পৰা চামুচ লওঁ, যাতে ভালদৰে মছলাখিনি জলফাইটো মিক্স খাই ধৰে। কমকৈ হ'ব, গতিকে মই আৰু এচামুচ লৈ লৈছোঁ। কেঁচা মিঠাতেলো ঢালিব পাৰে, আৰু আপুনি গৰম কৰোঁ বুলি ক'লে পকা মিঠাতেলো ঢালিব পাৰে। দেখিছে মই ভালদৰে মিলাই লৈছোঁ। প্ৰথমে আপুনি এনেকৈ মিলাই ল'ব, যিমান পাৰে মিলাব। দেখিছে ইয়াত মই নিমখ ঢলা নাই, ওচৰতে আছে জলফাইখিনি। তো কাটি থোৱা জলফাইখিনি মই ইয়াত ঢালিছোঁ। সেইখিনি মিলাম, ভালদৰে মিলাব লাগিব যিমান পাৰে, তেতিয়াহে মছলাটো জলফাইটো কাটি থৈ দিয়া জলফাইটো ভিতৰলৈ সোমাই যায়। যাতে এনেদৰে ভালদৰে আপুনি মিলাব, যাতে মছলাখিনি বাৰে গৈছোঁ, মছলাখিনি তাৰ ভিতৰত সোমাই যায়। এতিয়া সুন্দৰ হৈ পৰিছে। এতিয়া মই ইয়াতে যিখিনি ভাজি ৰাখিছিলোঁ শুকান জলকীয়া, সেইখিনি ইয়াতে ঢালিম। ইমানকৈ হাতখিনি চব মই হাতে চুইছোঁ, কৰোঁতে সাৱধান। ইয়াত মই এড কৰিম আপোনাৰ 2 চামুচ নিমখ। মই আগতে বইল কৰোঁতে দিয়া আছিল, গতিকে মই কম পৰিমাণে দিছোঁ। আপুনি জোখ অনুসৰি ঢালিব।
আকৌ মই ভালদৰে এতিয়া মই বইল ৰেডি কৰিছোঁ। ইয়াত দেখিছে বইল বইলটো ভালদৰে মুচি ল'ব, পানীটো গতিকে অকণো পানী নথকাকৈ ভালদৰে কাপোৰ পৰা শুকান কাপোৰ পৰা মুচি ল'ব। যিখিনি মই 5 মিনিটমান মছলা মিক্স কৰি ৰাখি থৈ দিয়া জলফাইখিনি এতিয়া মই শুকান বৈয়ামত ভৰাইছোঁ। ইয়াত আহিছে বৈয়ামত ভৰাইছোঁ। লাহে লাহে 2-3টাকৈ ভৰাব, যাতে ইয়াত ধলা চামুচখনো শুকান হৈ থাকে, অকণো পানী থাকি নাথাকে। ইয়াত দেখিছে আপোনাৰ বৈয়ামত ফুল হৈ গ'ল। দেখিছে বৈয়ামত। ইয়াতে আমি তেল ঢালিম, অইল গৰম কৰি থৈ দিয়া তেলখিনি ঢালিম। ইয়াত দেখিছে এতিয়া মই তেল ঢালিছোঁ। শেষত তেল ঢলা যেতিয়ালৈকে তেলখিনি জলফাইটোত ডুবি নাযায় তেতিয়ালৈকে তেল আপোনালোকে সম্পূৰ্ণ পইণ্টটো ৰাখিবলৈ চেষ্টা কৰিব। ইয়াত দেখিছে তেল হৈ গৈছে। ইয়াত এতিয়া মই ইয়াত কেঁচা মছলা অলপমান উপলাইছোঁ। এটা মন কৰিব যে বৈয়ামটোত যাতে একেবাৰে গিৰি যোৱাকৈ তেল নাঢালে, কাৰণ জলফাইটো শুকাই যায়। যেতিয়া ৰ'দত পাব তেল সোমাব তো অলপমান ফুলি যায়। তো গতিকে আপোনালোকে তেল সদায় মুখনিৰ পৰা তলত ৰাখিবলৈ চেষ্টা কৰিম। মাত্ৰ 1 ইঞ্চিমান তলত ৰাখিব জলফাইটো। মই ছেকেণ্ড পদ্ধতিটো দেখাম, মানে তো ছেকেণ্ড পদ্ধতিটো কেনেদৰে বনাম তো অলপ ডিফাৰেঞ্চ হ'ব, তো আপোনালোকে চাই থাকিব। মই এতিয়া পুনৰ তেল গৰম কৰিছোঁ। ইয়াতে মই এতিয়া মছলা থাকিম তেল পকাৰ লগে লগে। যিখিনি পাউডাৰ মছলা আছিলে, হালধি, ৰং, তাৰপিছত জিৰা পাউডাৰ, ধনিয়া পাউডাৰ আৰু নিমখ 1 চামুচ মই ইয়াতে মিলাইছোঁ। আৰু গোটা মছলাখিনি ভাল কথাখিনি ইয়াতে ঢালি এড কৰিম। ইয়াতে দেখিছে মই গোটা মছলা ইয়াত দেখিছে এড কৰিছোঁ। এইটো পদ্ধতিৰে বনাব পাৰে আপোনালোকে চাওক। তাৰপাছত মই ইয়াত দেখিছে মিক্সাৰখিনি ভাজি থকা মিক্সাৰখিনি এড কৰিছোঁ। মই তেলখিনি ঠাণ্ডা হোৱাৰ পাছতহে দিছোঁ, মিলাইছোঁ। আকৌ 30 ছেকেণ্ডমান গৰম কৰিম তেলখিনি, ভালদৰে ভৰাব লাগিব। তাৰপিছত মই ল' ফ্লেমত বহাই দিছোঁ। 30 ছেকেণ্ডমান বেছি নকৰোঁ, নহ'লে জ্বলি যাব, বেয়া লাগে। তাৰপিছত ইয়াত মই মিক্সাৰখিনি টুকুৰা কৰি দিয়া নাই, ভাঙি দিয়া নাই, গোটাকৈ ৰাখিছোঁ। তো আপুনি মন গ'লে দুটুকুৰা কৰি পিনি ঢালিব পাৰে। এতিয়া মোৰ মছলাখিনি ভজা হৈ গ'ল, তো একেলগে মিক্স কৰি ভালদৰে মিক্স কৰিব আপুনি। মিক্স কৰিব জলফাইটো মছলাখিনি মিলাব। ইয়াত দেখিছে ভালদৰে মিলাই হৈ গ'ল। মই ইয়াত 5 মিনিট বা 3 মিনিট অলপতে থ'ম। এটা কথা মন কৰিব, এইটো টিক্সত বনালে লং হয়, চব সময়ত কৰিলে মই আগৰ এতিয়া দেখাইছোঁ সেইটো পদ্ধতিৰে বনাব পাৰে। সেইটো পদ্ধতিও পাৰে, আপোনাক যিটো মন যায় তেতিয়া পাৰিব। টেষ্টটো অলপমান সেইটো টেষ্ট হ'ব, তো টাইমটো ইয়াতে খাব দিছে। এতিয়া 5 মিনিট হৈ গ'ল, তো মই এতিয়া বৈয়াম সৰুঙে হৈ গৈছে আৰু। ইয়াত মই কেঁচা মিঠাতেল ব্যৱহাৰ কৰিম। আগত মই পকা মিঠাতেল ব্যৱহাৰ কৰিছিলোঁ। এতিয়া মোৰ এইটো পদ্ধতি হৈ গৈছে বৈয়ামত ভৰাই। ইয়াতে মই তেল ঢালিম, কেঁচা অইল। এতিয়া মই ইয়াত কেঁচা অইল ব্যৱহাৰ কৰিছোঁ। এতিয়া মোৰ সকলো বৈয়ামত ভৰাই হৈ গ'ল।
এতিয়া আপোনালোকে সপ্তাহ দিন ৰ'দত ৰাখি খাব পৰা হৈ গৈছে। আপুনি মাজে মাজে ৰ'দত দিব, সপ্তাহটো 2-3 দিনৰ মূৰে মূৰে, আৰু উলিয়াই সাৱধান হ'ব যাতে তিতা চামুচ কেতিয়াও নলগায়। আৰু ওলোৱাৰ পাছত ঢাকনিখন ছাইডত মছলাবিলাক মোহাৰি ৰাখিব, নহ'লে ভেঁকুৰ উঠিব। আজি ভিডিঅ'টো কেনেকুৱা পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। যদিহে মোৰ চেনেললৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইয়াতে সামৰিলোঁ, পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ। তো আজিলৈ বাই বাই।